প্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ ৮০তম স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু মোৰ কাৰণে গৌৰৱৰ কথা, মই পোনপ্ৰথমৰ MLA হোৱাৰ পিছত মই আজি ইয়াত উপস্থিত থাকিব পাই নিজকে ধন্য মানিছোঁ। আমি যেতিয়া অলপমান ২-৩ বছৰ আগত বা সৰুতে ২০১৫ বছৰ ২০ বছৰ যেতিয়া হৈছিলোঁ, তেতিয়া আমি দৰ্শক হিচাপে আমি চাইছিলোঁ সেই বস্তুটো, ইণ্ডিপেণ্ডেণ্টটো কি বস্তু। কিন্তু সেই দৰ্শকৰ পিছত আহি কিনে এতিয়া আমি নিজে গেছ হৈ আহিব পাৰিছোঁ, সেইটো এটা মোৰ ডাঙৰ অভিজ্ঞতা। তো এইটোৱেই বাৰ্তা যে আমি ভাৰত আমি কেনেকৈ স্বাধীন হ'ল, কেনেকৈ আমাৰ বীৰ পুৰুষৰ তেওঁলোকৰ যি প্ৰাণ আহুতি দি পিনে তেওঁলোকে যি ইমান কষ্ট কৰি আমি স্বাধীনতা পালোঁ। আমি এতিয়া স্বাধীনতা পোৱাৰ পিছত আমি কি কাম কৰিছোঁ, কি কাম কৰা নাই, সেইটো আমি এতিয়া অনুকাব লাগে বা ইমান অভিজ্ঞতাটো ল'ব লাগে। এতিয়া আমি কোনটো সমাজত বাস কৰি আছোঁ, যোনটো সমাজত আমি এতিয়া বৰ্তমান নিজৰ সকলোৱে মিলি আমি একতাৰে আমি বান্ধ খাবৰ কাৰণে আমি এখন সমাজ গঢ়িবৰ কাৰণে একেলগে আমি কাম কৰি আছোঁ। এতিয়া মোৰ ইয়াৰ পৰা মোৰ নতুন প্ৰজন্ম হিচাপে এটা আহ্বান থাকিব যে আমি সমাজত আমি যি আহিব লগা যিটো নতুন প্ৰজন্ম, তেওঁলোকে অলপমান নিজৰ সমাজখনৰ কথা, নিজৰ শিক্ষক বা নিজৰ যিটো পঢ়া শুনাৰ যিটো অভ্যাস বা পঢ়া শুনা যিটো আমি কৰি আছোঁ, সেই কৰাটো কৰিবই লাগিব, পঢ়া শুনা কৰিব লাগিব। কিন্তু তাৰ ক্ষেত্ৰত আমি সমাজত যিটো বৰ্তমান সঘনাই যিটো ঘটি আছোঁ, আমি যে মানৱ দ্ৰব্যৰ কথাটো আমি কৈ থাকোঁ, আমি ক'ৰবাত নহয় ক'ৰবাত আমি ডিজিটেলাইজৰ কথাটো কথা পাতোঁ, AI কথাটো আমি কথা পাতোঁ, আমি ইনষ্টাগ্ৰামৰ পৰা ফেচবুকৰ পৰা আমি সেইবিলাক কথাটো পাতি আহিছোঁ। কিন্তু কথাটো সেই বস্তুটো আমি হৈ থাকিব, নতুন আমি কম্পিউটাৰ যুগত, আধুনিকতাৰ যুগত সেইবিলাক হৈ থাকিব। কিন্তু সমাজখনৰ ভাল হ'বৰ কাৰণে এটা আমাক শিক্ষকৰ প্ৰয়োজন হয়, ভাল শিক্ষক এজন, আমাৰ পঢ়া শুনা ষ্টাডি কৰা মানুহ এজনৰ প্ৰয়োজন হয়। মই ভাবোঁ অনাগত দিনত আমি সকলোৱে মিলি গোৱালপাৰা পশ্চিম সমষ্টিত এজন টীম গোৱালপাৰা হিচাপে, পশ্চিম সমষ্টিৰ এটা টীম হিচাপে আমি একেলগে মিলি কামটো কৰিব লাগিব। আৰু অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ক'ৰবাত নহয় ক'ৰবাত আমি আপোনালোকে মিলি একেলগে মিলি কাম কৰিব লাগিব। আমি বহুত কাম কৰিব লগা আছে ইয়াত, ৰাস্তা ঘাটৰ পৰা আদি কৰি শিক্ষানুষ্ঠানৰ পৰা আদি কৰি স্বাস্থ্য অনুষ্ঠানৰ পৰা আদি কৰি, আৰু অতি সোনকালে আমাৰ মেডিকেল কলেজো হ'বলৈ গৈ আছে, আমাৰ ইয়াতে হ'বলৈ গৈ আছে। সেই আমি একেলগে মিলি কামটো কৰিব লাগিব। আমি প্ৰশাসন বিভাগো আমি সহায় কৰিব লাগিব, যাতে তেওঁলোকৰ যদি কিবা অসুবিধা হয়, আমি ৰাইজে যদি তেওঁলোকক সকলোৱে মিলি আমি তেওঁলোকক সহায় সহযোগিতা কৰিব পাৰোঁ, সেই বস্তু আমি চেষ্টা কৰিব লাগিব। আমি এতিয়া বৰ্তমান আমাৰ দিনৰ সমাজত ডাঙৰ প্ৰত্যাহ্বান আহিছে, সেইটো মানৱ দ্ৰব্য বা আমি ড্ৰাগছ। সেই ড্ৰাগছৰ কাৰণে আমি কেনেকৈ আমি সেই বস্তু ফাইট কৰিব লাগিব, সমাজত একেলগে মিলি কামটো কৰিব লাগিব। অকল ইয়াতে নতুন প্ৰজন্মই কথা পাতিব লাগিব সেই কথাটো নহয়, আমাৰ জ্যেষ্ঠজনৰ কথাটো পাতিব লাগিব। আপোনালোকে সমাজত এতিয়া চতুৰ্থ স্তম্ভ বুলি যাক আপোনালোকক কয়, সেই চতুৰ্থ স্তম্ভৰ যিটো পাৱাৰ আছে, সেই পাৱাৰটো আপোনালোকে ইউটিলাইজ কৰিব লাগিব, যাতে সেই বস্তু যাতে আমাৰ সমাজত গ্ৰাস কৰিব নোৱাৰে। সেই আমাৰ সমাজত গ্ৰাস কৰিব নোৱাৰে। সিদিনা লক্ষীপুৰতো ধৰিছে, সিদিনা কৃষ্ণাইতো ধৰিছে, সিদিনা আমাৰ গোৱালপাৰাত ধৰিছে। এই আগিয়া অঞ্চল, গোৱালপাৰা পশ্চিম অঞ্চলটোত আমাৰ যাতে আমি ভালদৰে থাকিব পাৰোঁ, সেই বস্তু মই এই ভাৰতত আমাৰ স্বাধীনতাৰ দিনত ৮০তম স্বাধীনতা সেইটোৱে আহ্বান কৰিব বিচাৰিম। পোনপ্ৰথমে মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকে পশ্চিম গোৱালপাৰা সমজিলাৰ অধীনত আহি আমাৰ যি স্বাধীনতা দিৱসৰ কাৰ্যসূচী আছিল, সেইখিনি সুচাৰুৰূপে পালন কৰিবলৈ আমাক এটা সৌভাগ্য দিলে। আৰু লগতে ভাল লাগিছে, কাৰণ ৰাইজ আজি ওলাই আহিছে। প্ৰায় ২৫০০মান মানুহ আহিছিলে আমাৰ ইয়াত আজি এই প্ৰগ্ৰেমটোত। আৰু আমাৰ টোটেল যি মাৰ্চ পাষ্টৰ টীম আছিল, পুলিচৰ নেতৃত্বত আমাৰ টোটেল 12টা টীম আছিল, আৰু কালচাৰেল প্ৰগ্ৰেম কিছুমানো আছিল। আৰু লগতে আমাৰ ঘৰ ঘৰ তিৰংগাৰ লগত সংগতি ৰাখি যি আমাৰ আৰ্ট কম্পিটিশ্যন হৈছিল, আৰু সেই আৰ্ট কম্পিটিশ্যনটোত যিসকল প্ৰতিযোগীয়ে আজি প্ৰাইজ পালে, আমি গোটেইখিনিকে বিতৰণ কৰিলোঁ। আৰু আমাৰ মুখ্য অতিথি হিচাপে আছিলে আমাৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক পবিত্ৰ ৰাভা ডাঙৰীয়া, আৰু লগতে আছিলে আমাৰ দীপক নাথ ডাঙৰীয়াও, আৰু আমাৰ জিলা পৰিষদৰ যি সন্মানীয় সদস্যসকল আছিল, তেখেতসকলো আমাৰ মাজত আছিল আজি।